টেষ্ট কৰি ক'ব কৈছে কেনেকুৱা হৈছে। নমস্কাৰ সকলোলৈ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল দেই। এয়া হৈছে মাছৰ ডিম। মায়ে ক'লে যে মাছৰ ডিমনো কিমান বিলাহীৰে সদায় সদায় খাই থাকিম, আজি মানে পকৰীকে বনাই খাওঁ। যিহেতু আমাৰ ঘৰত মাছৰ ডিমৰ পকৰী ইমান এটা খোৱা নহয়, চ' মায়ে আজি ক'লে যে পকৰীকে বনাওঁ। এইফালে মায়ে পিঁয়াজ, জলকীয়া, ধনিয়া পাত সকলোবিলাক কাটি ল'লে। মায়ে মানে সানি আছে যে সেইকাৰণে মোক ক'লে যে মছলাবিলাক তুমি দি দিলা। এইফালে মই নিমখ দিলোঁ, হালধি গুড়া দিলোঁ, জলকীয়া গুড়া দিলোঁ, জিৰা গুড়া অলপ দি দিলোঁ। মানে মই ইমান এটা আইডিয়া নাজানো যে, চ' মাক সুধি দিলোঁ। এইফালে মই আমাৰ ঘৰত চুজি আৰু বেচনটো অলৰেডি থাকেই, চ' এইফালে মই দি দিলোঁ চুজি আৰু মায়ে কৈ আছে কাৰণেহে মই দিছোঁ যে, যিহেতু মই ইমান এটা আইডিয়া নাপাওঁ, আপোনালোকক কৈছোঁৱেই। এইফালে মই দি দিলোঁ বেচন। এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ব। চ' দেখিছেনে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। যিহেতু বহুতে বাৰু বনাই খায়েই, মই মাত্ৰ আমাৰ ঘৰত যেনেকৈ বনায় তেনেকৈ অলপ মানে ভাবিছোঁ আপোনালোকক দেখাই দিওঁ যে আপোনালোকে কেনেকৈ বনায়। আমাৰো বেলেগ ষ্টাইলত বনাব পাৰে বা আপোনালোকেও বেলেগ ষ্টাইলত বনাব পাৰে। চ' সেইখিনি সানা হৈ গৈছে। এতিয়া দি দিছে মাছৰ ডিমখিনি। দেখিলেনে, মাছৰ ডিমখিনি ধুই পিনে মানে মায়ে একেবাৰে হালুৱাই কৰি পেলালে জানেনে, ইমানেই ধুইছে মানে কৈছোঁ নহয়, গোটা ডিম একেবাৰে গুৰি গুৰি হৈ গ'ল। এইফালে মায়ে এতিয়া মিক্স কৰি লৈছে গোটেইখিনি। তাৰপিছত আৰু সেইফালে পিঁয়াজ আৰু বিলাহী কাটি ৰাখিছে মাছৰ কাৰণে, যিহেতু মাছো আনিছে, মাছৰ মাথাও আনিছে। আৰু এইফালে এতিয়া তেল গৰম হৈ গ'লে মই ভাবিলোঁ পকৰীখিনি বনাই লওঁ। মায়ে সেইফালে মাছৰ তৰকাৰীখিনি বনাই আছে। আৰু মই কিন্তু বহুত দিনৰ মূৰত মাছৰ ডিমৰ পকৰী খাম দেই, যিহেতু মানে ঘৰত থাকোঁতে মানে আমাৰ ঘৰত বনায়েই বাৰু, ইয়াত অহাৰ পৰা মানে ইমান এটা নবনায়, তেনেকৈ বনাই মানে খোৱা নাই আজিলৈকে মানে কি মানে ক'ব গ'লে আমাৰ ঘৰত মানে তেনেকৈ মানে মাছৰ ডিমৰ পকৰী খোৱাই নহয়। চ' মায়ে মানে আজি কি মন গ'ল, মাছৰ পকৰীকে খাব মন গ'ল চাগে মায়ে, নাজানো। মায়ে মানে খাম বুলি ক'লেহে আমাৰ ঘৰত যিকোনো বস্তু মানে বনাব হয় আৰু এনেও যিকোনো বস্তু বনালে সকলো যদি মিলি খাওঁ তেতিয়াহে ভাল লাগে, নহয়নে বাৰু। মানে এটাই খাব এটাই নাখাব এনেকৈ মানে ভাল নালাগে। চ' মানে এটা বনাবই নিবিচাৰোঁ মই আকৌ যি বনাই তাকে খাই দিম। কিন্তু আমাৰ ঘৰত তেনেকুৱা নহয়, মানে কাৰোবাক খাব মন গ'লেহে খায় বা কাৰোবাৰ ভাল লাগিলেহে খায়। সেইকাৰণে মানে ইমান এটা বনোৱাই নহয়। আৰু এইফালে মুড়িঘণ্টৰ কাৰণে মাছৰ মাথা ওলাই আহিছে, আৰু এইফালে লগত আনিছে কচ মাছ, আৰু এইফালে আনিছিলে মাছৰ ডিম। সেইখিনি দেখিলে আপোনালোকে পকৰী বনালোঁ। আৰু এইফালে আমাৰ পকৰী অলৰেডি ৰেডি, দেখিছেনে, একদম গৰমে গৰমে নমাইছে, একদম মচমচীয়া হৈছে। চাওকচোন, একেবাৰে তেলেতীয়া মানে দেখা গৈছে। ভাল লাগে আৰু এনেকৈ মানে গৰমে গৰমে মানে খাব পালে বেছি ভাল লাগে আৰু। চ' মায়ে ক'লে যে বাবাক আগতে এবাৰ টেষ্ট কৰিব দিয়া, বাবাইতো গমেই নাপায় কি বনাইছে কি নাই। চ' মই এইফালে লৈ গ'লোঁ বাবাৰ কাৰণে পকৰী। চ' বাবাই কি কয় উঠক, আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় এটা গম খাই পাব। চাওক, খাই চাওক না। গৰম আছে, লাহেকৈ খাব। টেষ্ট কৰি ক'ব কৈছে কেনেকুৱা হৈছে। কি হয় কওকচোন। কেনেকুৱা হৈছে? ঠিকে আছে। বাবাইতো ক'লে ভাল লাগিছে উঠা, বুলি, ধৰিব মোবাইল থোৱা। পাৰিলে যেনি পাই ন, খোৱাৰ পিছততো সকলো বস্তু ধৰিব পৰা যায়। এইফালে ছোৱালীকো দিলোঁ এটা টেষ্ট কৰিবৰ কাৰণে। তাই মানে মুখখন দেখিছেনে কেনেকৈ কৰি আছে, মানে খাওঁ নাখাওঁ কৰি আছে। তাৰপিছত মই ক'লোঁ যে খোৱা, টেষ্ট কৰি চোৱা কিনো